আমি দৰ্শকসকলক পুৱাৰ ভাগতে দিবলগীয়া হৈছে জনপ্ৰিয় কৌতুক অভিনেতা ৰাহুল দাসৰ মৃত্যু হৈছে দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল অভিনেতাজন মঙ্গলদৈৰ ঘৰৰ পৰা আনি ভৰ্তি কৰা হৈছিল জিএমচিএইচত জিএমচিএইচৰ পৰা অভিনেতাজনক প্ৰেৰণ কৰা হৈছিল জিএনআৰচিলৈ ধনৰ অভাৱৰ বাবে পুনৰ অনা হৈছিল জিএমচিএইচলৈ আৰু মাজনিশা জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাহুল দাসে আৰু সকলোৱে আচলতে চিনি পাইছিল ৰাহুল দাসক খাপলাংকাই বুলি আৰু খাপলাংকাৰ মৃত্যুত এতিয়া সকলোৱে শোকস্তব্ধ হৈ পৰিছে খাপলাংকাই হিচাপে সকলোৰে মাজত পৰিচিত ৰাহুল দাস এসময়ত বৰলাকাই হিচাপে পৰিচিত আছিল অভিনেতাজন কেইবাখনো থিয়েটাৰত অভিনয় কৰিছিল তেওঁ গীতিকাৰ আৰু গীটাৰ বাদক হিচাপেও পৰিচিত আছিল ৰাহুল দাস কোহিনুৰ থিয়েটাৰত এসময়ত ড্ৰাম বজাইছিল ৰাহুল দাসে আৰু বুধবাৰে জুবিন গাৰ্গৰ সৈতে এখন নাটকত অভিনয় কৰিছিল ৰাহুল দাস অৰ্থাৎ সকলোৰে পৰিচিত খাপলাংকায়ে জুবিনৰ সৈতে সেয়াই আছিল জীৱনৰো শেষ অভিনয় অভিনেতাজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে জিএমচিএইচত ভিৰ কৰে বহু অনুৰাগীয়ে আমি দৰ্শকসকলক জনাইছো এই দুখ খবৰটো কিয়নো সকলোৱে চাই থাকে খাপলাংকাই আৰু সকলোৰে মাজত হাঁহিৰ খুৰাক যোগাবলৈ সক্ষম হৈছিল এইজন ৰাহুল দাসে আৰু সকলোৰে মাজত পৰিচিত এইজন খাপলাংকাই আজি আৰু আমাৰ মাজত নাই সকলো এতিয়া শোকত ভাগি পৰিছে খাপলাংকাইৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে বিশেষকৈ এটা দুখ খবৰ কিয়নো আজিৰে পৰা খাপলাংকাই আৰু আমাৰ মাজত নাই জনপ্ৰিয় কৌতুক অভিনেতা ৰাহুল দাসৰ মৃত্যু হৈছে দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল অভিনেতাজন মঙ্গলদৈৰ ঘৰৰ পৰা আনি ভৰ্তি কৰা হৈছিল জিএমচিএইচত আৰু জিএমচিএইচৰ পৰা অভিনেতাজনক প্ৰেৰণ কৰা হৈছিল জিএনআৰচিলৈ কিন্তু ধনৰ অভাৱৰ বাবে পুনৰ অনা হৈছিল জিএমচিএইচলৈ আৰু মাজনিশা জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাহুল দাসে খাপলাংকাই হিচাপে সকলোৰে মাজত পৰিচিত ৰাহুল দাস এসময়ত বৰলাকাই হিচাপেও পৰিচিত আছিল অভিনেতাজন আৰু লগতে কেইবাখনো থিয়েটাৰত অভিনয় কৰিছিল তেওঁ গীতিকাৰ আৰু গীটাৰ বাদক হিচাপেও পৰিচিত আছিল ৰাহুল